দোস্ত কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে বৰ্তমান আহিছোঁ স্কুললৈ মানে শংকৰদেৱত তাতে ময়ো পঢ়িছিলোঁ আৰু মোৰ ভাগিনজনী বৰ্তমান পঢ়ে আৰু যিহেতু সোমবাৰলৈ সৰস্বতী পূজা গতিকে ভাবিলোঁ অলপ প্ৰসাদ আৰু কলমূল বজাৰত সোমাই লৈ যাম বুলি আৰু এতিয়া বজাৰত সোমাই কল ল'লোঁ পিছে বেপাৰীজন আকৌ নাইকিয়াই হ'ল মানে খুচুৰা নাছিল তেখেতে খুচুৰা আনিবলৈ গ'ল আৰু আহি পালোঁ স্কুলো ছুটি দিছিলে মই আকৌ বাটতে ৰখি আছোঁ ভাবিলোঁ সাদৰি আহিলে দুইটা আকৌ একেলগে বস্তুখিনি দিম মানে তাই যদি গম নাপাই দিছোঁ বুলি তাই আকৌ ঘৰত গৈ মুখখন ফুলাই থাকিব আৰু বস্তুখিনি দি আচাৰ্যহঁতকো লগ পালোঁ আৰু লগ পাই আমি আহিলোঁ ঘৰলৈ আৰু এই দোকানখনতেই ধুনীয়া ধুনীয়া মূৰ্তিবোৰ বনায় বাটত আহি থাকোঁতে সাদৰে একদম পূৰা কোৱাত ব্যস্ত যে তাই সৰস্বতী পূজাৰ দিনাৰ পৰা চাদৰ মেখেলা পিন্ধি আহিব লগৰবোৰৰ লগত ঘূৰিব এনেকৈ ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰি দিব আৰু কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব